নমস্কার। এই মুহূর্তে অসম তথা ভারতের বিভিন্ন প্রান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। ৰাজ্যবাসীৰ বাবে লৈ আহিছে এটা বিগ ব্ৰেকিং নিউজ। নিৰ্বাচনৰ বতৰত ৰাজনৈতিক দলবোৰৰ মাজত এতিয়া সম্ভাৱ্য প্ৰাথমিক কেন্দ্ৰিক তালিকা প্ৰস্তুতৰ কুচকাচ চলি আছে। কংগ্ৰেছে প্ৰথমখন 42জনীয়া প্ৰাৰ্থীৰ তালিকাত প্ৰকাশ কৰাৰ পাছত ৰাইজৰ দলে 11টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছিল। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীলৈ ভাল খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। বিনামূলীয়া চাউল, দাইল, নিমখ, চেনি, মিঠাতেল লগতে পাব আধা কেজি চাপাত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। বিজেপি চৰকাৰ আহিলেই আধা কেজি চাপাত দিয়াৰো চিন্তা চৰ্চা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতিগৰাকী হিতাধিকাৰীয়ে প্ৰদান কৰা হ'ব এই সুবিধা। প্ৰতিজন হিতাধিকাৰীয়ে যিহঁতৰ ৰেচন কাৰ্ড আছে সেইসকলে লাভ কৰিব এই সুবিধা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা যে ৰাজ্যবাসীৰ বাবে লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীলৈ ভাল খবৰ।